স্বাগতম সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আকৌ সেকেন্ড ব্লগ ভিডিঅ' সো তাৰ মাজতে দিনবোৰ পাৰ হৈ আছে আজি হবিও যদিও কোনো ফুটি নাই এতিয়া দুপৰীয়া 1 বাজিছে দুপৰীয়া লাঞ্চ কৰি ৰুমত আহি অলপ জিৰণি লৈছোঁ আকৌ 2:30 ওলাই যাব লাগিব ৰুমৰ পৰা গ্ৰাউণ্ডত কিছুমান ক্লাছ আছে ক্লাছবোৰ কৰিবলৈ যাবলগীয়া হয় এতিয়া ওলাওঁ মই ক্লাছ কৰি আহি পাইছোঁ এয়া আমাৰ লগৰবোৰ উৰুকা ৰাতি যোগাৰ হাঁহ মাংস যোগাৰ কৰিছে আৰু কি আছে গাহৰি আছে নি এইজন বন্ধু পুৰা অসমীয়া সাজত ধুতি গামোচা আৰু এইখন কি বুলি কয় টঙালি পিন্ধি সাজু এতিয়া আমি অলপ নাচিবলে এনেকুৱা পৰিৱেশত অলপ মনটো ভাল লগাবলে মোৰ লগৰ মৃদু পাটৰ নমস্কাৰ আজি মাঘৰ বিহু সকলোকে মাঘৰ বিহু শুভেচ্ছা জনালো আৰু লগৰবোৰে মিলি আমি একাপ চাহ বনাইছো হেপী বিহু এয়া ঘৰৰ পৰা অনা তিল পিঠা এয়া আমাৰ তিল পিঠা এয়া চাহ এয়া আমি খাবলৈ লৈছো এয়া অসমৰ মুড়ি থাকিল এয়া মুড়ি লাৰু আজি বিহুৰ প্ৰথমটো দিন যিটো আমি ট্ৰেইনিং চেণ্টাৰত অনুভৱ কেনেকুৱা অনুভৱ বহুত ঘৰতকৈ বেছি সুখ পাইছো ইয়াত কাৰণ ইয়াত সকলোৱে লগৰ মিলি জুলি আছো আৰু গোটেইবিলাক অসমীয়াই হয় আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিব বাই